প্ৰিয় বন্ধুবৰ্গ, আহকচোন আজি আমি অসমৰ অসমীয়াই খোৱা এটি অন্যতম খাদ্য পইতা ভাতৰ গুণাগুণৰ বিষয়ে আলোচনা কৰোঁ। ভিডিঅ'টি আৰম্ভ কৰাৰ আগতে এটি অনুৰোধ, মোৰ এই চেনেলটি লাইক কৰক, কমেণ্ট কৰক আৰু ছাবস্ক্ৰাইব কৰক, যাতে নিত্য নতুন স্বাস্থ্য সম্পৰ্কীয় এনেধৰণৰ আপডেটবোৰ আপোনালোকে পাই থাকে। আমাৰ মাজৰে বহুতে পইতা ভাত খাই ভাল পায়, বিশেষকৈ গৰমৰ দিনকেইটাত, কিন্তু প্ৰকাশ কৰিবলৈ লাজ পায়। পিছে লাজ কৰাৰ কোনো কথা নাই, বৰঞ্চ ইয়াৰ ভিতৰত অন্তৰ্নিহিত হৈ থকা উপাদানবোৰৰ বিষয়ে জানিলে আপোনাৰো বুকু গৌৰৱেৰে ফুলি উঠিব। অসম কেন্দ্ৰীয় বিশ্ববিদ্যালয়ে পইতা ভাতৰ ওপৰত চলোৱা এটি পৰীক্ষাত পোৱা তথ্যসমূহ এনেধৰণৰ। প্ৰতি 100 গ্ৰাম পইতা ভাতত 303 মিলিগ্ৰাম ছডিয়াম থকাৰ বিপৰীতে সাধাৰণ গৰম ভাতত ছডিয়াম থাকে 475 মিলিগ্ৰাম। ফলত পইতা ভাত উচ্চ ৰক্তচাপ, ভৰি ফুলা, হৃদৰোগী আদিৰ বাবে দেখা গ'ল উপকাৰী। প্ৰতি 100 গ্ৰাম সাধাৰণ গৰম ভাতত কেলছিয়াম থাকে মাত্ৰ 21 মিলিগ্ৰাম, কিন্তু ইয়াৰ বিপৰীতে পইতা ভাতত কেলছিয়াম থাকে 850 মিলিগ্ৰাম। তেনে নিশ্চিতভাৱে শৰীৰত কেলছিয়াম কম থকা ব্যক্তিৰ বাবে এই পইতা ভাত যথেষ্ট উপকাৰী। তৃতীয়তে, প্ৰতি 100 গ্ৰাম সাধাৰণ গৰম ভাতত যদি আইৰণ পোৱা যায় 3.4 মিলিগ্ৰাম, তাৰ বিপৰীতে কিন্তু পইতা ভাতত আইৰণৰ পৰিমাণ হৈছে প্ৰতি 100 গ্ৰামত 73.91 মিলিগ্ৰাম। তেনে এই পইতা ভাত ৰক্তহীনতাত ভোগা মানে এনিমিক পেচেণ্টৰ বাবেও বৰ উপকাৰী। উপৰোক্ত এই উপাদানবোৰৰ উপৰিও পইতা ভাতত পোৱা যায় প্ৰতি 100 গ্ৰামত 839 মিলিগ্ৰাম পটাছিয়াম আৰু লগতে ভিটামিন B6 আৰু ভিটামিন B12। শেষত কওঁ, এই পইতা ভাত খালে দেহত সোনকালে হজম হয়, এচিডিটিৰ প্ৰব্লেম নহয়, পেটত অলাগতিয়াল চৰ্বিও সঞ্চিত নহয় বাবে অবেচিটিৰ দৰে ৰোগৰ পৰা ব্যক্তি বিশেষজনা চিৰদিন বাচি থাকিব পাৰে। পুনৰবাৰ কওঁ, মোৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰক আৰু নিত্য নতুন স্বাস্থ্য সম্বন্ধীয় এনেধৰণৰ নতুন নতুন তথ্য জানক। ধন্যবাদ।